কৰ্ম জীৱনৰ মসৃণ স্বচ্ছময় গতিৰ সেন্দুৰীয়া সুগম পথ প্ৰগতি উন্নতিৰ জখলা সুৰক্ষাৰ বৰ্ম মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। পোনপ্ৰথমে আপোনালোক আটাইকে হেঁপাহৰ ৰঙালী বিহুটিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ লগত উপস্থিত আছে শ্ৰদ্ধাৰ শৰৎ চন্দ্ৰ বড়ো ছাৰ বিশিষ্ট কবি সাহিত্যিক, তাৰোপৰি ৰাংছাৰ বঁটাপ্ৰাপ্ত ছাৰ, আপোনাক স্বাগতম জনালোঁ। স্বাগতম। আপোনাৰ ছাৰ পোনপ্ৰথমে আপোনাৰ শিশুকালৰ কথা অকণমান জানিব বিচাৰোঁ আমি। শিশুকালৰ কিছুমান স্মৃতি অৱশ্যে আছে, নোহোৱা নহয়। মোৰ একেবাৰে দ্বিতীয় শ্ৰেণীমান থাকোঁতে, তেতিয়া প্ৰায় মই ক্লাছ 8লৈকে মই খুব লাজ কৰি আছিলোঁ। তেতিয়া মোক প্ৰধান শিক্ষক আছিলে ঘনেশ্যাম গোস্বামী, আমাৰ ৰঙাপানী এম ভি স্কুলত। মোৰ প্ৰাথমিক শিক্ষা তাতে আৰম্ভ হয়। তাতে মোৰ সৰুকালতে ইমান লাজ কৰি আছিলোঁ, আনকি হাঁহি তামোচা প্ৰতি মোৰ নাছিলে বোলে, একো নাছিলে। আৰু এটা মোৰ স্মৰণীয় কথা হ'ল কি, তেখেতে মই দ্বিতীয় শ্ৰেণীত থাকোঁতে, খুব সম্ভৱ দ্বিতীয় শ্ৰেণী হ'ব, মোৰ থুতুৰিত ধৰি এনেকৈ দাঙি পেলাই মোক কৈছিলে, বোলে তোৰ মুখত মই হাঁহি দেখা নাই, তই হাঁচোন হা, এবাৰ হাঁচোন, তেনেকৈ কৈছিলে। গতিকে এইটো এটা স্মৃতি। আৰু তেনেকৈ আপোনাৰ ছাৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা আছিল আপোনাৰ? পৰিয়ালৰ অৱশ্যে আমাৰ ক'ব গ'লে পৰিয়ালৰ আমি অভাৱৰ পৰিয়াল নাছিলোঁ। আমাৰ অলপ খেতিয়ক হিচাপে ধনী খেতিয়কে আছিলে দেউতা সত্য বড়ো, তেওঁ প্ৰয়াত বৰ্তমান। আপুনি যিহেতু ধৰক কাব্য জগতৰ লগত জড়িত হৈ পৰিল, আপুনি কেনেকৈ কাব্য জগতৰ লগত জড়িত হ'ল, বা আপোনাৰ প্ৰথম কবিতা আপুনি কেতিয়া ৰচনা কৰিছিলে? মই প্ৰথম কবিতা 1972 চনত, যেতিয়া মই নৱম শ্ৰেণীত আছিলোঁ। নৱম শ্ৰেণীত থাকোঁতে মই কবিতা, বিশেষকৈ মই কবিতাৰে সৃষ্টি কৰিছোঁ। কিন্তু মই বিভিন্ন আলোচনী, বাতৰি কাকত মই ক্লাছ 6ৰ পৰা ৰেগুলাৰ পঢ়িছিলোঁ। ক্লাছ 6ৰ ৰেগুলাৰ পঢ়িছিলোঁ। বিশেষকৈ বিস্ময়, আমাৰ প্ৰতিনিধি ভট্টাচাৰ্য গ্ৰন্থকুটিৰ বুলি আমাৰ লাৱণ্য ভট্টাচাৰ্য ছাৰ, ডিচিটি ছাৰ, তেখেতৰ ককাইকৰ দোকান আছে। তেখেতৰ মই প্ৰত্যেক মাহতে মই মেগাজিন বা বাতৰি কাকত পঢ়িছিলোঁ, সাপ্তাহিক বাতৰি বিশেষকৈ। আপুনি কেতিয়াৰ পৰা আপুনি লিখা আৰম্ভ কৰিছিল বাতৰি কাকত বা আলোচনীবোৰত? মই বাতৰি কাকত আলোচনী তেনেকৈ লিখা নাছিলোঁ, কিন্তু বিস্ময় কিছুমান এই প্ৰশ্ন এইবিলাক সুধিব ধৰিছিলে, বিস্ময়টো প্ৰকাশ পাইছিলে। কিন্তু মই গোপনীয় নামত লিখিছিলোঁ। গোপনীয় নামত লিখিছিলোঁ। এতিয়া বিশেষকৈ মই নামটো লিখিছিলোঁ গুপ্ত পাই। এনে প্ৰশ্ন সুধিছিলোঁ, বিশেষ একো আৰ্টিকেল লিখা নাই, কিন্তু কবিতা লিখিছিলোঁ মই ক্লাছ 9ৰ পৰা। ক্লাছ 9ৰ পৰা লিখিছোঁ। আপুনি বিভিন্ন এখন গ্ৰন্থ, মানে কাব্য গ্ৰন্থ আপুনি ৰচনা কৰিলে, বা আপুনি ৰাংছাৰ বঁটাও পালে। আপোনাৰ ৰাংছাৰ বঁটাৰ ওপৰত আপোনাৰ এটা অভিজ্ঞতা আমাক চমুকৈ কওক। অভিজ্ঞতা মানে আমাৰ এইটো বড়ো সাহিত্য সভাত মানে শ্ৰেষ্ঠ বঁটা আৰু এইটো সেই সময়ত নগদ 10,000 টকা আৰু মানপত্ৰ আৰু আহৰণ কৰি তেনেকৈ দিয়া সম্ভাৱনা জনাই। এইটো মানে আমাৰ যিটো অধিৱেশন হয়, এই অধিৱেশনত এইবিলাক প্ৰদান কৰা হয়। ছাৰে আমাৰ অসমীয়া কাব্যপুথিৰ উপৰিও বড়ো সাহিত্যতো তেখেতে পুথি ৰচনা কৰিছে। এইখন ছাৰৰ এখন চিঞৰ নামৰ এখন কাব্যপুথি, তাৰোপৰি এখন মেঘন নামৰ কাব্যপুথি। এতিয়া ছাৰ, আপোনাৰ পৰা আপুনি অসমীয়া ভাষাত আপোনাৰ কোনটো কবিতা আপুনি নিজে লেখা আটাইতকৈ ভাল লাগে? আপোনাৰ মুখৰ পৰা আমি সেইটো এতিয়া শুনিব বিচাৰিম। আটাইতকৈ ভাল লগা মানে যেনেকৈ মাতৃ এগৰাকীৰ কাৰণে ল'ৰা সন্তানটো যেনেকৈ হওক, গোটেইকেইটা সন্তান সমান মৰমৰ আপোন, মোৰো সেই গোটেইকেইটাই মোৰ আপোন লাগে। তাৰে ভিতৰত এই পাঠক সমাজে কিছুমান বিশেষভাৱে মোক ফোনতো জনাই, কবিতা পালে বোলে আপোনাৰ অমুক কবিতাটো পঢ়ি খুব ভাল লাগিল। এনেকৈ ঠিক মানে আমাৰ অসম কাকতে আপোনাৰ হেৰি ওলাইছিলে, মানে বড়ো লিখক অসমীয়া লিখনি, তেনেকৈ এটা মোৰ লিখনি বিচাৰিছিলে। মোৰ কবিতা পঠিয়ালে বান্ধৈ নামৰ। সেই বান্ধৈ কবিতাটো এতিয়া আমাৰ অসম কাকতৰ হেৰি আছিলে, পৃষ্ঠা আছিলে, শীতৰ কুঁৱলী ফালি বাজিছে চিফুং বাঢ়ি। শীতৰ কুঁৱলী ফালি এটা পেজ আছিলে, এইটো মানে বড়ো লিখকৰ অসমীয়া লিখনি। তাতে কবিতা বান্ধৈ নামৰ কবিতাটো মানে যিটো
কবিতাবিলাক ভাল লাগে কিন্তু কবি বিশেষে মই ক'ব নোৱাৰিম কাৰণ মোৰ কবিতা বিশেষেহে মোৰ প্ৰিয় কিন্তু কিছুমান অখ্যাত কবিৰ কবিতাও লিখনি মোৰ কেতিয়াবা সময়ত খুব ভাল লাগে গতিকে তেনেকৈ বিশেষ এজন বা দুজন কবিৰ নাম কোৱাটো মোৰ কাৰণে অসম্ভৱ কিন্তু কবিতা বিশেষে মোৰ বেছি ভাল লাগে কবিতাটো মানে পঢ়ি পেলাই তাৰ সৃজনী বা তাৰ যিখিনি ভাৱাৰ্থ বা যিখিনি গাঁথনি বা শব্দ এইবিলাকত প্ৰাচুৰ্য লয় বা গাম্ভীৰ্য লৈহে মোৰ এইবিলাক প্ৰিয় অপ্ৰিয় কথাটো আহি পৰে গতিকে এনেই চব কবিয়ে মোৰ প্ৰিয় কিন্তু আপুনি মানে কবিতকৈ আপুনি কবিতাক বেছি প্ৰাধান্য দিওঁ কবিতাত বেছি প্ৰাধান্য কবিক মই বেছি প্ৰাধান্য দিওঁ কাৰণ এইকাৰণে নিদিওঁ যে জীৱনত ময়ো সৰুকালৰ পৰা কবিতা চৰ্চা কৰিছোঁ কবি নহওঁ যদিও কিছুমান কবি মোৰ বেয়া লাগে কি কিছুমান কবি অলপ অহংকাৰী সেইটো মই খোলাখুলিকৈ কৈছোঁ মই পাইছোঁ মই চিঞৰি আছোঁ খুব জোৰে টেটু ফালি অথচ নীৰৱে শব্দবিহীন হয় কোনে নুশুনে কোনেও শুনিব নাজানে কোনেও শুনিব নোখোজে মোৰ চিঞৰ মোৰ শুনা কাৰোৰে প্ৰয়োজন নাই মই এনেকৈয়ে চিঞৰি আছোঁ মই অকলে চিঞৰি থাকোঁ যেতিয়াই প্ৰয়োজন বোধ হয় মোৰ চিঞৰৰ মৌন শব্দৰ ভাষাটো কোনেও নুবুজে বুজিব নিবিচাৰে আচলতে কোনেও অনুভৱেই নকৰে তথাপি মই চিঞৰ ফুলবোৰ ছিঙি মোহাৰি কোনোবাই উভালি পেলাব খুজিলে জীৱনৰ যৌৱনৰ সুবাস ভৰা ৰংবোৰ বাৰুদ আৰু তেজৰ বিভীষিকাৰে কোনোবাই উপচাই পেলাব খুজিলে চকু কাণ মুখবোৰ জঠৰ কৰি ৰাখিব খুজিলে দুৱাৰ খিৰিকীবোৰ জোৰকৈ বন্ধ কৰি দিব খুজিলে বন্ধ দুৱাৰ খিৰিকীবোৰ ভাঙি খুলি দিলে সূৰ্যৰ পোহৰ আৰু উত্তাপক পেংলাই কৰা দেখিলে জনাকবোৰক এন্ধাৰেৰে ঢাকি দিব খুজিলে মই চিঞৰ তামাম চিঞৰ মোৰ সতে কোনেও নিচিঞৰে বান্দৰে যেতিয়া পিঠা ভোগায় এন্ধাৰেৰে পোহৰে যেতিয়া মিতিৰেলি পাতে দধিচীবোৰে যেতিয়া মুনাফাৰ বিনিময় বিচাৰে বাল্মীকিবোৰ যেতিয়া ৰত্নাকৰ হয় মই চিঞৰ শকুনি মন্থৰা মাৰিছৰ অভিনয় সীতাহৰণ দ্ৰৌপদীৰ লাঞ্ছনা যেতিয়া দেখোঁ নকল ময়ূৰৰ পেখন গঙাটোপৰ খন্দনি ভেম যেতিয়া দেখোঁ বাঘৰ সনৰ সাৰুলৈ যেতিয়া হেঁপা মেলা দেখোঁ পোহৰ চুমি যেতিয়া চগাপৰ আত্মজা যোৱা দেখোঁ মই চিঞৰ শুকান মাছলৈ মেকুৰীৰ আসক্তি দেখি দণ্ডিত বান্দৰ নচা দেখি সূতাৰ টানত পুতলা নাচ দেখি মই চিঞৰ স্বয়ম্ভূ সাৰ্বভৌম বিবেক সমগ্ৰই যেতিয়া মুক্তিৰ সূক্ষ্ম উকাসনত বিলায় বুদ্ধিজীৱীৰ বুদ্ধিৰ বেপাৰ যেতিয়া দেখোঁ মই চিঞৰি থাকোঁ নিয়ৰৰ টোপালবোৰ বেলিৰ লগে পাতত শুকাই যোৱাৰ দৰে প্ৰখৰ ৰ'দত ওৰাং পানীৰ মাছ ছাতি ফুটি মৰাৰ দৰে মোৰ অনুভূতি মোৰ বিবেকত ঠেকা খাই প্ৰতিধ্বনিত হৈ নিজে মাৰ যায় মোৰ চিঞৰবোৰ চিঞৰ কবিতাটো এটা সমাজ জীৱনৰ লগত এটা মিলা কবিতা যথেষ্ট সুন্দৰ কবিতা আপুনি ছাৰ কোনবোৰ সমল লৈ পেলাই আপুনি কবিতা লিখে সময়তো নিৰ্দিষ্ট সমল হ'লে নাই কাৰণ কবিৰ কাৰণে শুকান সৰু শিলগুটিৰ পৰা প্ৰকাণ্ড শিললৈকে বা বিভিন্ন তৰু তৃণ গছ লতিকাৰ পৰা নদ নদী নিজৰাৰ বা পশু পক্ষী বিভিন্ন বা মানৱ সমাজৰ চাৰিত্ৰিক দিশৰ ফালৰ পৰা আদি কৰি বিভিন্ন দিশ সমাজৰ বিভিন্ন দিশ যিবিলাক দিশে মানুহক কলুষিত কৰিব খুজিছে বিশেষকৈ সেইবিলাক উপস্থাপন কৰি কেনেকৈ সংশোধনীমূলক বক্তব্য দাঙি ধৰিব পাৰোঁ কেনেকৈ বাণী বিলাব পাৰোঁ সেইবিলাকত মোক গুৰুত্ব দিওঁ গতিকে বিষয়বস্তু বনাবৰ নিৰ্দিষ্ট নাই বিভিন্ন বিষয়বস্তু মোৰ আছে মোৰ কবিতাৰ নামবিলাক চালে নিশ্চয় পাব আৰু মোৰ শিৰোনামবিলাক মই বোধ কৰোঁ আন কবিৰ দৰে বা আনৰ কবিতাৰ দৰে বোধহয় অলপ ব্যতিক্ৰমী হ'ব যেনে চালে গম পাব মোৰ কবিতাবিলাকৰ নামবিলাক অন্য ধৰণৰ যেনেকৈ মই লিখিছোঁ এবাৰ ধুনীয়া পৃথিৱী এইবাৰ আকৌ হাতত এটা কবিতা লৈছোঁ কৰোণা ভাইৰাছক লৈ পেলাই এই যোৱাকালিৰ পৰা ষ্টাৰ্ট দিছোঁ এতিয়া ফিনিচিং হোৱা নাই মানে অলপ এমেণ্ডমেণ্ট কৰিবলগীয়া আছে লিখিছোঁ আকৌ দোহাৰিছোঁ ধুনীয়া পৃথিৱী ধুনীয়া হ'ল বুলি লিখিছোঁ বৰ্তমান পৰিৱেশ পৰিস্থিতিক লৈ পেলাই এটা সময় সাপেক্ষ কবিতা কেতিয়াবা লিখোঁ কেতিয়াবা সাৰ্বজনীন ভাৱত যিটো মোৰ ব্যক্তিগত ভাৱত নহয় এইটো কেনেকৈ সাৰ্বজনীন ৰূপ দিব পাৰোঁ তেনেকুৱা হৈ যাব আপুনি এতিয়ালৈকে কিমানমান কবিতা লিখিলে আপুনি মই এতিয়ালৈকে ১,৫০০ৰো বেছি কবিতা সংখ্যাৰে ১,৫০০ বেছি হ'ল আৰু মই এখন খুব দীঘলীয়া বড়ো ভাষাটো লিখি থৈছোঁ মানে গুমুৰ বুলি উমান নোপোৱা উমান বা উমানবিহীন উমান
এইটো মই এতিয়াও কিতাপত দিব পৰা নাই, কিছু আৰ্থিক টনাটনি আৰু কিছু আৰু ছাৰে ভাৰতবৰ্ষৰ এখন জনপ্ৰিয় ফেষ্টিভেল ডেইজিং ফেষ্টিভেলতো গৈ ছাৰে কবিতা পাঠ কৰিছে। এটা চোৱা, মই কবিতা বহুত বিভিন্ন জেগাত বড়ো লেটাৰ একাডেমি মানে সাহিত্য একাডেমিৰ স্পনচৰশ্বিপত বা তেনেকৈ বেলেগ এটা অনুষ্ঠানবিলাকতো মই বহুতবাৰ অংশগ্ৰহণ কৰিছোঁ। আৰু বিশেষকৈ মোক বড়ো ৰাইটাৰ একাডেমিৰ থ্ৰুদি যিটো আমাৰ অসম সাহিত্য সাহিত্য একাডেমিৰ তৰফৰ পৰা মোক স্পেচিয়েল এবাৰ গড়েশ্বৰত অৰ্ডাৰ কৰিছিলে কবি সন্ধি বুলি। মোৰ নামতে কাৰ্ড ছপাইছে তেওঁলোকে, অকল কবি সন্ধি বুলি মোকে লৈ তেওঁলোকে সাক্ষাৎ গ্ৰহণ কৰিলে, কবিতা পাঠ কৰিলে, অকল মোৰে কবিতা তেওঁলোকে পাঠ কৰিব দিলে। তেনেকৈ মই গড়েশ্বৰত এইটো কৰিছিলোঁ, গড়েশ্বৰ কলেজত। তেনেকৈ বিভিন্ন ঠাইত ৰঙিয়া কলেজত কৰিছোঁ, সাহিত্য একাডেমিৰ তৰফৰ ফালৰ পৰা তেওঁলোকে যিটো কৰিছে মই আমন্ত্ৰিত হৈ বহু জেগাত কৰিছোঁ। আৰু তেনেকৈ দিল্লীত সাহিত্য একাডেমিৰ প্ৰগ্ৰামত মই বড়ো কবি হিচাপে অসমৰ বাহিৰতো বিভিন্ন ঠাইত গৈছে আপুনি? গৈছোঁ। তেনেকৈ হায়দৰাবাদত গ'লোঁ, দিল্লীত গ'লোঁ, কবিতাৰ নামত আমন্ত্ৰিত হৈ বড়ো কবি হিচাপে তালৈ